ওম শান্তি। এয়া চাওক, আমি ৰাতি অলপমান চাউল তিয়াই ৰাখিছিলোঁ। চাউলখিনি কাঢ়ি থৈছিলোঁ এটা চালনীত, ঝাৰণিত। এয়া চাউলখিনি আমি মিক্সিত ভাবিলোঁ গুড়া কৰি লওঁ। মিক্সিত দি চাউলখিনি আমি গুড়া কৰি লৈ তাক আমি সুন্দৰকৈ চালি লওঁ। আজিৰ ৰেচিপিটো হৈছে তেল পিঠা বুলিও কয়, ঘিলা পিঠা বুলিও কয়। চাওক, চাউলখিনিত আমি অলপমান নিমখ, গুড়িখিনিত আৰু অলপমান নিমখ দিলোঁ, অলপমান চেনি, আপোনালোকে বেছি চেনি খালে দি ল'ব, অকণমান চ'দা দিছোঁ, খোৱা চ'দা। এনেই মই আগে পিছে চ'দা নিদিয়াকৈ বনাওঁ। এইবাৰ ভাবিছোঁ অলপ চ'দা দি চাওঁ কেনেকুৱা হয়। তাৰপাছত অলপ অলপ পানীত দি হালকাকৈ আমি তাক মাৰিব লাগিব, আটা মাৰাৰ নিচিনা। চাওকচোন, অলপ অলপ পানী দি আমি মাৰি আছোঁ। মোক প্ৰায় আমাৰ চেণ্টাৰত অহা ভাই বহেনে সোধে যে এই পিঠাটো আমি কেনেকৈ বনাওঁ বুলি। চ' মই আজি ৰেচিপিটো আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। অলপ পানী দি আটা মাৰাৰ দৰে পিঠাগুড়িখিনি মাৰি ল'ব লাগে। যেতিয়া মাৰা হৈ যাব, তেতিয়া আমি যে ৰুটি বনাবৰ কাৰণে বা পুৰি বনাবৰ কাৰণে আমি এটা ৰোল বনাওঁ, গোল কৰি লাডু বনাওঁ, ঠিক তেনেকৈ আমি লাডু বনাই লৈছোঁ। তাৰপিছত আমি তেলত ঢালি দিছোঁ। তেলত ফ্ৰাই কৰিম। আজি আলহী আহিছিলে, চ' ভাবিলোঁ কিনো বনাই খুৱাম বুলি ৰাতিয়ে চাউল অলপমান ভিজাই ৰাখিছিলোঁ আৰু। এয়া চাওক, পিঠাটো ইফালে সিফালে ফুলি আহিছে। জহা চাউল আৰু বৰা চাউল দুয়োটা মিক্স দিছোঁ, কাৰণ অকল বৰা চাউলৰো বনাব পাৰে কম তেলত। আমি যিহেতুকে তেল বেছি দিছোঁ, জল্দি বনাব লাগে বুলি। যদি জহা চাউল আমি মিক্স নিদিলোঁ হয়, বা ভাত খোৱা চাউল যিকোনো চাউল দিব পাৰে, এইটো পিঠাটো অলপ ফুটিব ধৰে, তো অলপ তেল চিটিকাৰ সম্ভাৱনা থাকে। চ' মই এয়া চাউলো মিক্স দি বনালোঁ। এয়া চাওক, ফাইনেল লুকছ। এইখিনি আৰু বনাবলৈ বাকীয়ে আছে। ধন্যবাদ।